সকলোকে আমাৰ চেনেল টাইটুকালৈ স্বাগতম জনাইছোঁ। আপোনালোকে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো টিপিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া আজি আমি জানিম, আপোনালোকে সকলোৱে দুটা নাম খুব শুনি থাকে। এটা হৈছে নিয়া, NIA বুলি কয়, এটা হৈছে CBI। এইটোতো চবেই শুনিছে, আৰু নিয়াটো খুব কম দিনত প্ৰচলিত হৈছে আৰু খুব জনপ্ৰিয় হৈছে। সকলোৱে খুব কম দিনৰ ভিতৰতে গম পাইছে যে নিয়া বুলি এটা সংগঠন, মানে সংস্থা আছে, সংগঠন নহয়, সংস্থা আছে। এই নিয়া আৰু CBI মই যে ইয়াত দেখিছোঁ ভাৰ্চেছ বুলি, তাৰমানে এইটো নহয় যে তেওঁলোকৰ মাজত মই কিবা মানে ক্ৰিটিচাইজ কৰিম। জাষ্ট মই কিয় লিখিছোঁ, নিয়া আৰু CBI দুইটাৰে নিজৰ নিজৰ কিছুমান মানে ফাংচন আছে, তেওঁলোকে কিছুমান নিৰ্দিষ্ট বিষয়ত কাম কৰে। সেইটো দুইটাৰ কাৰণে বেলেগ বেলেগ, সেইকাৰণে মই কাষৰ মাজৰ সেই ভাৰ্চেছটো লিখিছোঁ। বাকী তাত বিশেষ মোৰ ইণ্টেনচিটি নাই তেনেকুৱা ক্ৰিটিচাইজ কৰিবলৈ। গতিকে আমি আজি পঢ়িম দুইটা হয় কি, নিয়া ফাংচন কি বা CBI ফাংচন কি, থুলমূলকৈ আলোচনা কৰিম। গতিকে আহক আমি সময় পলম নকৰি আগবাঢ়োঁ আজি আমাৰ এই ভিডিঅ'টোলৈ। প্ৰথমটো আছে নিয়া, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। এইটো কেতিয়া হৈছিলে ফৰ্মেশ্যন? 2009 চনত হৈছিলে। 2008 চনত যি আমাৰ মানে এটেক হৈছিলে, সেই মুম্বাই এটেক হৈছিলে। মুম্বাই এটেকৰ পিছত এখন এক্ট বনোৱা হৈছিলে, নিয়া এক্ট 2008, আৰু তাৰপিছতে এই এজেঞ্চিটো আৰম্ভ কৰা হৈছিলে, ফৰ্মেশ্যন কৰা হৈছিলে, নিয়া নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। আৰু এইটোৱে কাৰ আণ্ডাৰত কাম কৰে? মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। আৰু হোম এফেয়াৰ্ছ মানে বৰ্তমান হোম মিনিষ্টাৰ কোন? অমিত শ্বাহ। তেওঁৰ যিটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, তাৰ আণ্ডাৰত নিয়াই কাম কৰে। এতিয়া নিয়াৰ কিছুমান ফাংচন আছে, এইটো কুইক ফেক্ট বুলিয়ে লিখিছোঁ। প্ৰথম কথা, নিয়াই যিকোনো এটা কাম কৰিবলৈ তাৰ পাৰ্মিশ্যন ল'ব নালাগে। তেওঁলোকে নিজেই এটা কেছ ল'ব পাৰে আৰু কেছটো লৈ পেলাই নিজে ইনভেষ্টিগেট কৰিব পাৰে। মানে কোনো তেওঁলোকক পাৰ্মিশ্যন দিব নালাগে বা তাৰ পাৰ্মিশ্যন তেওঁলোকে ৰৈ থাকিব নালাগে। লিখিছোঁ, নিয়া কেন ইনভেষ্টিগেট টেৰৰ কেছেছ এক্ৰছ দ্য কাণ্ট্ৰি উইদাউট হেভিং টু গেট পাৰ্মিশ্যন ফ্ৰম দ্য আদাৰ ষ্টেট। অ'কে, এতিয়া নিয়াটো গঠন কিয় হৈছিলে? গঠন কৰা হৈছিলে কাউণ্টাৰ টেৰৰ এটেক কৰিবৰ কাৰণে। মানে টেৰৰিজিমৰ মেইন ফ'কাছটো হৈছে যে টেৰৰিজিমৰ এগেইনষ্টত তেওঁলোকে কাম কৰে নিয়াই, আৰু সেইটো কাম কৰিবলৈ নিয়াক কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে, ফাৰ্ষ্ট। ছেকেণ্ড, দ্য এজেঞ্চি ইনভেষ্টিগেট টেৰৰ অফেন্সেছ, যিবিলাক আমাৰ মানে টেৰৰ এফেক্ট হৈ থাকে, সন্ত্ৰাসবাদী আক্ৰমণ হৈ থাকে, সেইবিলাকৰ এগেইনষ্টত তেওঁলোকে কাম কৰে। ৱেগিং ৱাৰ এগেইনষ্ট কাণ্ট্ৰি, বিভিন্ন ধৰণৰ যুদ্ধৰ এগেইনষ্ট, মানে আমাৰ দেশৰ এগেইনষ্টত যদি কোনোবা যুদ্ধ কৰে তেওঁলোকৰ ওপৰত তেওঁলোকে ইনভেষ্টিগেট কৰে। অফেন্সেছ অন নিউক্লিয়াৰ ফেচিলিটিছ, তাৰমানে ডিফাৰেণ্ট আমাৰ ভাৰতৰ ভিতৰতো কি হয়, বহুখিনি মানে আমাৰ নিজৰ দেশৰ ভিতৰতে দেশদ্ৰোহী আছে নহয়, যে নিজৰ ইণ্ডিয়াৰ এগেইনষ্টত কাম কিছুমান কৰি থাকে, বিভিন্ন ধৰণৰ ফেচিলিটি পাই পেলাই, সেই তেনেকুৱা অফেন্সবিলাকৰ এগেইনষ্টত নিয়াই ইনভেষ্টিগেট কৰে। 3 নম্বৰটো হৈছে, দ্য এজেঞ্চিজ এইম টু বিকাম এ প্ৰফেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি মেটছ ইন গ্ল'বেল ষ্টেণ্ডাৰ্ড। আৰু নিয়াই যিটো ষ্টেণ্ডাৰ্ড, তেওঁলোকে যিটো ষ্টেণ্ডাৰ্ডত কাম কৰে, সেইটো গ্ল'বেল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি পেলাই তেওঁলোকে কাম কৰে। 4, ইট অলছ' এইমছ এট বিং এ ডিটাৰেণ্ট ফৰ এক্সিষ্টিং এণ্ড পটেঞ্চিয়েল টেৰৰিষ্ট। সেই এটা কথাই, তেওঁলোকৰ মানে টেৰৰিষ্টৰ মানে মেইন তেওঁলোকৰ ফ'কাছটোৱে হৈছে টেৰৰৰ এগেইনষ্টত কাম কৰা। অ'কে, চ' মানে এণ্টি কাউণ্টাৰ টেৰৰিজিম মানে ফ'কাছ কৰে তেওঁলোকে, যিকোনো টেৰৰিষ্টৰ এগেইনষ্টত কি কৰে, মানে তেওঁলোকে ইনভেষ্টিগেট কৰে। আৰু বৰ্তমান হেডকোৱাৰ্টাৰ আমাৰ মানে যি নিয়াৰ যি হেডকোৱাৰ্টাৰ, সেই হেডকোৱাৰ্টাৰ ক'ত আছে? দিল্লীত আছে। আৰু টোটেল কেইটা আছে? 8টা ৰিজনেল অফিচ আছে কাৰ? নিয়াৰ। তো কি হৈছে এতিয়া, নিয়াৰ মেইন মটিভটো হৈছে যে তেওঁলোকে এণ্টি টেৰৰিষ্ট, মানে বিভিন্ন ধৰণৰ টেৰৰিজিমৰ এগেইনষ্টত যিবিলাক ইনভেষ্টিগেশ্যন হয়, ইনভেষ্টিগেশ্যনবিলাক নিয়াই কৰে, আৰু তেওঁলোকক কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে। যিকোনো এটা কাম কৰে তেওঁলোকে নিজেই সেই কেছটো ল'ব পাৰে। আৰু তাৰ বৰ্তমান হেড অফিচ ক'ত আছে? নিউ দিল্লী। আৰু টোটেল 8টা ৰিজনেল অফিচ আছে। সেইকেইটা ক'ত আছে? এটা আছে হায়দৰাবাদ, ছেকেণ্ডটো আছে গুৱাহাটী অসমৰ, থাৰ্ডটো আছে কোচি, 4th লক্ষ্ণৌ, 5th মুম্বাই, 6th কেলকাতা, 7 নম্বৰটো আছে ৰায়পুৰ, আৰু 8 নম্বৰটো আছে জম্মু। টোটেল 8টা আমাৰ নিয়াৰ কি আছে? ৰিজনেল অফিচ আছে। আৰু হেডকোৱাৰ্টাৰ ক'ত আছে? দিল্লীত আছে।
তো এইটো আছিলে নিয়া, যিটো খুব কম দিনত প্ৰচলিত হৈছে, কাৰণ 2009 চনত যে ফৰ্মেশ্যন হৈছে, কিন্তু খুব কম দিনত তেওঁলোক জনপ্ৰিয় হৈ গৈছে, মানে মানুহে গম পোৱা হৈছে। ছেকেণ্ডটো হৈ গ'ল চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন। সেইটো কথা সকলোৱে জানোৱে আমি, CBI বুলি যিটো কোৱা হয়। এইটো কেতিয়া ফৰ্মেশ্যন হৈছিলে? 1963 এখন পুলিচ এক্ট আছিলে। সেই পুলিচ এক্টখন আছিলে 1963 ফৰ্মেশ্যন হৈছে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন। আৰু এইটো কথা আমি সকলোৱে জানো, মানে CBI কথা আমি সৰুৰ পৰা শুনি আহিছোঁ CBI কি হয়। তো ফৰ্মেশ্যনটো কেতিয়া হৈছিলে সেইটো গম পাই লোৱাটো ভাল আমাৰ কাৰণে। কেতিয়া হৈছিলে? 1963। আৰু এইটো মেইন কামটো হৈছে তেওঁলোকে টেৰৰিজিমৰ এগেইনষ্টত কাম নকৰে। তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ফ্ৰড কেছ হয় বা গভৰ্ণমেণ্টৰ যিবিলাক ল আছে, চেণ্ট্ৰেল ল'বিলাক ভংগ কৰা মানুহবিলাক, সেইখিনি লাগিলে গভৰ্ণমেণ্টৰ মানুহ হ'ব পাৰে বা বিভিন্ন এজেঞ্চি হ'ব পাৰে, ইণ্টাৰনেশ্যনেল এজেঞ্চি হ'ব পাৰে। তো সেইখিনি এগেইনষ্টত তেওঁলোকে কাম কৰে। আৰু এইটোৰ ফৰ্মেশ্যন হৈছে 1963। এখন এক্ট আছিলে যেনেকৈ নিয়া এক্ট আছিলে 2008, তেনেকৈ এখন এক্ট আছিলে। এখন আছিলে 1941ৰ পুলিচ এষ্টাব্লিছমেণ্ট এক্ট। পুলিচ এষ্টাব্লিছমেণ্ট এক্ট বুলি এখন এক্ট আছে, পুলিচ এষ্টাব্লিছমেণ্ট এক্ট 1941। এই পুলিচ এষ্টাব্লিছমেণ্ট এক্ট 1941ৰ আণ্ডাৰত এই CBI ফৰ্মেশ্যন হৈছিলে। কেতিয়া ফৰ্মেশ্যন হৈছিলে? 1963। এটা কুইক ফেক্ট কিমান আমি জানি লওঁ। প্ৰথমটো হৈছে CBIটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মেইন ইনভেষ্টিগেশ্যন এজেঞ্চি হয়। আৰু ইয়াৰ যিবিলাক পাৱাৰ, সেই পাৱাৰবিলাক ক'ৰ পৰা লোৱা হৈছে? দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট 1946। মানে ফৰ্মেশ্যন হৈছে পুলিচ এষ্টাব্লিছমেণ্ট এক্ট 1941ৰ আণ্ডাৰ, কিন্তু পাৱাৰবিলাক ক'ৰ পৰা আছে? হেৰিৰ পৰা, দিল্লী পুলিচৰ এখন এক্ট আছে 1946, সেইখনৰ পৰা পাৱাৰবিলাক ডিৰাইভ কৰা হৈছে। ছেকেণ্ডত হৈছে ইয়াত ইম্পৰ্টেণ্ট ৰোল ইজ টু প্ৰিভেণ্ট কৰাপশ্যন। সেইটো মই যিবিলাক কৈছোঁ যে আমাৰ ভাৰতৰ ভিতৰত যিবিলাক চেণ্ট্ৰেল ল ব্ৰিচ কৰা মানুহ বা কৰাপশ্যন, সেইবিলাক ছুপাৰভাইজ কৰে বা সেইবিলাকৰ এগেইনষ্টত ইনভেষ্টিগেট কৰে। তেওঁলোকৰ মানে টেৰৰিষ্টৰ লগত বা টেৰৰিজিমৰ লগত CBI কোনো ধৰণৰ কাম নকৰে। আৰু তেনেকৈ নিয়াই নিজে সেই কৰিব পাৰে, কেছ এটা ল'ব পাৰে, কিন্তু CBI ল'ব নোৱাৰে। CBI কি কৰিব? তেওঁলোকৰ হায়াৰ অথৰিটিয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাৰ্মিশ্যন দিব লাগিব বা মানে ক'ব লাগিব যে তোমালোকে কেছটো লয়, তেতিয়াহে তেওঁলোকে কেছটো লয়। ইনভেষ্টিগেট কেছেছ কানেক্টেড ইনফ্ৰিঞ্জমেণ্ট অফ ইকনমিক ফিজিকেল লছ, ডেট ইজ ব্ৰিচ অফ লছ কনচাৰ্নিং, সেইবিলাক যিবিলাক আমাৰ চেণ্ট্ৰেল ল আছে, সেইবিলাক ব্ৰিচ কৰা যিবিলাক মানুহ বা এজেঞ্চি যিবিলাক হয় বা কৰাপশ্যন, এনেকুৱা ধৰণৰ কেছ কোনে লয়? CBI লয়। অ'কে, যিবিলাক ভিজিলেঞ্চ বিভিন্ন ধৰণৰ সেইবিলাক কাম কোনে কৰে? CBI কৰে। নিয়াৰ মেইন কামটো হৈছে যে তেওঁলোকে কাউণ্টাৰ টেৰৰিজিম হয়, আৰু CBI হৈছে যিবিলাক আমাৰ চেণ্ট্ৰেল ল আছে, সেইবিলাক যিবিলাকে ভংগ কৰে বা কৰাপশ্যন আৰু বিভিন্ন ডিফাৰেণ্ট ভিজিলেঞ্চ টাইপৰ কেছবিলাক CBI লয়। আৰু নিয়াই নিজে নিজৰ কেছটো ল'ব পাৰে। CBI কিন্তু কোনোবাই কি কৰিব লাগিব? অৰ্ডাৰ দিব লাগিব, পাৰ্মিশ্যন দিব লাগিব। এতিয়া আমি জানিব লাগিব যে দুইটাৰ যিহেতু এটা সংস্থা হয়, তো তেওঁলোকৰ চিফ আছে, যেনেকৈ আমাৰ সেনাপ্ৰধান আছে, বায়ু প্ৰধান আছে, তেনেকৈ CBIৰ চিফ আছে, নিয়াৰো চিফ আছে। বৰ্তমান যিজন CBIৰ চিফ, তেওঁৰ নামটো হৈছে সুবোধ কুমাৰ জয়ছোৱাল। এজন হৈছে বৰ্তমান CBIৰ চিফ। আৰু নিয়াৰ যিজন হৈছে এজন হৈছে YC মোদী। কমপ্লিট নামটো হৈছে যোগেশ চন্দ্ৰ মোদী। এই দুজন IPS লেভেলৰ অফিচাৰ হয়, সুবোধ কুমাৰ জয়ছোৱাল আৰু যোগেশ চন্দ্ৰ মোদী। এজন হৈছে CBI আৰু এজন হৈছে নিয়া। তো এই দুজন চিফ বৰ্তমান, এজন হৈছে CBIৰ চিফ, এজন হৈছে নিয়াৰ। এইটো IPS লেভেলৰ অফিচাৰ হ'ব লাগিব, তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰি আছে। গতিকে এইখিনি আছিলে আজিৰ থুলমূল কথা। আজিৰ ভিডিঅ'টো ইমানলৈকে শেষ কৰিলোঁ। সকলোকে ধন্যবাদ। থেংক ইউ।